মানুহ মৰিলে কি হয় গম পাৱ নাই? কি হয় কওকচোন? হা? কি হয় কওকচোন? মানে মৰাৰ পিছত কি হয় মানুহৰ একজেক্টলি? মানুহ যেতিয়া মৰে মানে তেতিয়া যমদূত দুজন আহে। এজন আহে নৰকৰ পৰা আৰু এজন আহে স্বৰ্গৰ পৰা। মানুহে বিশ্বাস কৰে নকৰে সেইবিলাক আৰু পিছৰ কথা মানে। কিন্তু গৰু পুৰাণত এইটো লিখা আছে। গৰুৰে ভগৱান বিষ্ণুক সুধিছিলে যে মানুহ মৃত্যুৰ পিছত কি হয় মানে। তোক আজি মই এইটো কথা বুজাম। মই যিমানখিনি জানো আৰু যিমানখিনি শিকিছোঁ। মানুহ মৰিলে কি হয়, মানুহ যিদিনাখন মৰে সেইদিনাখন যমদূত দুজন আহে, মানে দুই জেগাৰ পৰা আহে। এটা হৈছে মানে স্বৰ্গৰ পৰা আহে, যিটো পৰমাত্মাৰ মানে যমদূত বগা নিচিনা আৰু এজন আহে নৰকৰ পৰা। তেখেতৰ একদম মানে ৰাক্ষসৰ নিচিনা আৰু শিং চিং থাকে তেনেকুৱা আৰু। তাৰপিছত জীৱটোক লৈ যায়। মানুহ যেতিয়া মৰিব সময় হয় মানুহে প্ৰথমতে মানে যিটো কথা কোৱাৰ যিটো মানে সুৰটো মানে নাইকিয়া হৈ যায়, কণ্ঠটো নাইকিয়া হৈ যায় কমপ্লিট, নোৱাৰে মানে ক'বলৈ। লাহে লাহে জীৱটো ওলাব ধৰে। ওলোৱা সময়ত মানে মানুহজনে বহুত শৰীৰটোৱে বহুত কষ্ট পায়। তাৰপিছত জীৱটো যেতিয়া ওলাই যায়, জীৱটো লৈ গুচি যায়। লৈ যোৱাৰ পিছত যেতিয়া খৰি দিয়ে মানে মানুহক খৰি দিয়ে, হিন্দু মানুহে খৰি দিয়ে, মুছলমান মানুহে ধৰক কবৰ দিয়ে, খ্ৰীষ্টান মানুহে ধৰক কবৰ দিয়ে। তেনেকুৱা সেইকণ সময়ত মানে চিৎকাৰ যিকণ সময়ত কৰে, সেইকণ সময়ত মানে কি হয়, এই মোবাইলটোত নিদিবি বেছিকৈ থাকক। যিকণ সময়ত চিৎকাৰ কৰে সেইকণ সময়ত সেই আত্মাটোক ৰখাই থৈ দিয়ে আৰু চাব দিয়ে মানে, চা তোৰ দেহাটোৰ লগত মানে কি হৈছে। তাৰপিছত 12 দিন বা 13 দিন মানে এই দহা কাজ এইবিলাক কাম নোযোৱালৈকে সেই আত্মাটো পৰিয়ালৰ মানুহখিনিৰ লগতে থাকে মানে। মানে কাৰোবাৰ ঘৰত যদি কোনোবা ঢুকায়, কাৰোবাৰ ঘৰত যদি কোনোবা মানে মৃত্যু হয়, সেই আত্মাটো দহা কাজ সম্পূৰ্ণ নোহোৱালৈকে সেই আত্মাটো ঘৰৰ মানুহখিনিৰ লগতে থাকিবলৈ দিয়ে। তাৰপিছত লৈ যায়। লৈ যাওঁতে যিবিলাকে পাপ কৰ্ম কৰে তেওঁলোকক নৰকৰ যমদূতে নিয়ে, আৰু যিসকলে ভাল কৰ্ম কৰে তেওঁলোকক মানে পৰমাত্মাৰ ভগৱানৰ যিজন যমদূত তেখেতে লৈ যায়। সেই লৈ যাওঁতে এখন নদী আছে, নদীখনৰ নাম হৈছে বৈতৰণী নদী। সেই নদীখনৰ পানীবিলাক একদম ৰঙা ৰঙা। তাত কাঁইট হুল বিভিন্ন ধৰণৰ মানে জীৱ জন্তু মানে থাকে মানে। আৰু তেতিয়া কি হয়, যিবিলাক মানুহে পাপ কাম কৰে মানে পাপ কাম কৰি ধৰ ধনী হৈছে, কিবা হৈছে, মানুহে মানুহৰ কথা চিন্তা কৰা নাই, খালি নিজৰ কথা চিন্তা কৰিছে, সেইবিলাক মানুহক এই নৰকৰ যমদূতে লৈ যায়। আৰু লৈ গৈ পেলাই সেই নদীখনৰ মাজেদি লৈ যায়। আৰু নদীখনৰ মাজেদি যেতিয়া লৈ যায় তেতিয়া মানে বহুত আত্মাটোৱে বহুত কষ্ট পায় মানে। ফালি চিলি দিয়ে, জুয়ে পুৰে, কিবা কিবি মানে বহুত ধৰণৰ মানে অসহ্যকৰ মানে হেৰি। আৰু তেতিয়া সেই আত্মাটোৱে অনুশোচনা কৰে, মই কি কাম কৰিলোঁ। আৰু যিটো মানে ভাল আত্মা, যিটোৱে মানে জীৱনকালত মানুহৰ কথা চিন্তা কৰিলে, মানুহক সহায় কৰিলে, একো পাপ কাম নকৰিলে, তেখেতক সেই নদীখনৰ ওপৰেদি লৈ যায়। গতিকে যিজনে পাপ কাম কৰিছে তেখেতক নদীখন দি লৈ যায়। আৰু নদীখন দি লৈ যাওঁতে বহুত কষ্ট পায় আত্মাটোৱে। আৰু যিটো ভাল কৰ্ম কৰে তাক ওপৰেদি লৈ যায়। আৰু সেই নদীখন পাৰ কৰোঁতে বোলে 47 দিন লাগে। সেই 47 দিন মানে পোৱাৰ পিছতহে মানে আত্মাটোৱে মানে মুক্তি পায়। সেইকাৰণে মানুহে বিশ্বাস মানে কৰক নকৰক, মৃত্যুৰ পিছতো মানুহে শাস্তি ভুগিবলগীয়া হয়। তই যদি পাপ কাম কৰ, তই যদি কাৰোবাক ঠগ, তই যদি কাৰোবাৰ পৰা মানে যিকোনো ধৰণৰ পাপ কাম আৰু মানে এটা কথা কি, তোৰ নিজৰ স্বাৰ্থ পূৰাবৰ কাৰণে আনক কষ্ট দিব নালাগে। আজিকালি যেনেকৈ বহুত 2 নম্বৰী চলি আছে, বহুত বেমেচেৰি চলি আছে, তেনেকুৱা মানে ঠেকাত বহুত ডাঙৰ ডাঙৰ ঘৰ বনাব, গাড়ী বনাব, টকা বনাব, ঢেৰ কৰিব, কিন্তু লাষ্টত গৈ পেলাই সেয়া হয়গৈ। সেইকাৰণে মানুহে সদায় ভাল কাম কৰিব লাগে। আৰু তই যদি জীৱনত ভাল কাম কৰ মানে কি, কাৰো ভাল কৰিব নোৱাৰিলেও কাৰো বেয়া কৰিব নালাগে মানে। আৰু যেতিয়া ভাল কাম কৰিবি মৃত্যুৰ পিছত সেই নদীখন তই পাৰ হ'ব নালাগে, সেইখনটো ওপৰ দি ধুনীয়াকৈ লৈ গুচি যাব। আৰু যদি বেয়া কাম কৰ তোক সেই নদীখন দি মানে পাৰ হ'ব লাগিব। গতিকে আমাৰ দেহাটোৰ ভিতৰত এটা আত্মা আছে। আৰু এই বস্তুবিলাক মানুহে হয়তো বিশ্বাস কৰিবও পাৰে বা নকৰিব পাৰে। যিসকলে বিশ্বাস নকৰে তেওঁলোকে মৃত্যুৰ পিছত গম পাব, আৰু যিসকলে বিশ্বাস কৰে তেওঁলোকৰ মৃত্যুৰ পিছতেই গম পাব। গতিকে সদায় ভাল কাম কৰিব লাগে,
আনৰ বেয়া চিন্তা কৰিব নালাগে নালাগে, যিকোনো কাম কৰ তই বুজি পাইছ নাই সেইটোৱে আৰু মানে মানুহ মৰাৰ পিছতো কিছুমান কাম হয় মানে সেইকাৰণে সদায় ভালকৈ থাকিব লাগে আনৰো ভাল চিন্তা কৰিব লাগে মানে বুজি পালি